হাই বন্ধুসকল, মই আপোনালোকক চাদৰত ফুল কেনেকৈ গাঁঠে মই দেখুৱাবলৈ ওলাইছোঁ। যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাব। আমাক সূতা, কেঁচি, বহি এইবোৰ দৰকাৰ। এতিয়া সূতাবিলাক গুলিয়াই পেলাব লাগিব। এতিয়া আমি মচৰাই ল'লোঁ। মচৰাই কিনে আমি কাটি দি ল'ম। চাওক কাটি দিলোঁ আৰু ইটোকো এনেকাই কৰিব লাগিব। চাওক আমি এবাৰ বহীত সূতা মেৰুৱাম। চাওক এইটো মেৰুৱা হ'ল। এইবাৰ আমি এইটো সমান কৰি কিচিৰে মাজেদি কাটি দিব লাগিব। তাৰপিছত এইটো সমান কৰিব লাগিব। এতিয়া আমি এইটো গাঁঠিব লাগিব। এয়া চাওক, এইটো মাজেদি সোমাই দিলোঁ। তাৰপিছত কিচিৰে সমানকৈ কাটি দিলোঁ। এতিয়া সূতাৰে আকৌ বান্ধি দিলোঁ। চাওক হৈ গ'ল। ঠিক এনেদৰে আমি বাকীবিলাকো কৰি যাব লাগিব। এয়া চাওক, আমাৰ গোঁঠা হৈ গ'ল। চাওক ভালকৈ। এয়া চাওক, আমাৰ হৈ গ'ল চাদৰত ফুল গোঁঠা।